নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে কুশলে আছে আৰু মইও ভালে কুশলে আছো কিন্তু মানে টোপনি ক্ষতি কৰাৰ কাৰণে গাটো অকন বেয়া লাগিছে শুই আছিলো আৰু তেনেকুৱাতে মানে পটককে এটা ঘটনা হল সেয়ে ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰি থওঁ আৰু আপোনালোকো অকনমান সতৰ্ক হ'ব পাৰিব কথাটো এনেকুৱা ধৰণৰ শুইয়ে কৈছো দেই না গাটো কি কথাটো এনেকুৱা ধৰণৰ কি জানেনে কথাটো এনেকুৱা ধৰণৰ মানে আমাৰ ঘৰলে এগৰাকী বাই আহে আজি বহুত বছৰৰ পৰা আহি থাকে আমাৰ মানে মুছলিম সম্প্ৰদায়ৰ বাইদেউ এগৰাকী আহি থাকে মানে হেৰি লোকেল ডিম আনি থাকে তাৰ পিছতে সেই বাইদেউ গৰাকী আহিছিলে আৰু সেই সময়ত মই ভিতৰৰ ৰুমৰ গিলখন খালি তলা মাৰি থৈছো আৰু বাহিৰখন খোলা আছে তাৰ পিছত দিনতে যেতিয়া বাহিৰখন খোলা আছে তাৰ পিছতে মই তেনেকে টোপনি গুছি যাওঁতে ঘপককে মানে 2 ঘণ্টা মানৰ পিছত খাই পেলো আন্ধাৰ হল নেকি আপোনালোকৰ হয়নে তেনেকুৱা বাৰু আন্ধাৰ হল নেকি দৰজা খিৰিকী কিখন মানে মাৰি লওঁ তাৰপিছত খিৰিকী কিখন মাৰিবলৈ গলো বোলো নাই একেবাৰে পানী যিহেতুকে ছটি আমি ডাঙৰ গেটখনৰ ওচৰলৈ গলে মই বাহিৰতে চেন্ডেল থৈ দিওঁ বাহিৰত পিন্ধা চেন্ডেল দুযোৰ তেনেকে থৈ দিওঁ তাৰ পিছত মই ভাবিছো চেন্ডেল দুইযোৰ চেন্ডেল নাই কি মানে বাহিৰত যেতিয়া দুইযোৰ চেন্ডেল নাই বোলো চেন্ডেল কিযোৰ কলে গল তাৰ পিছত বোলো কোনোতো অহাও নাই আৰু সেইখন গেটত তলা মাৰি থোৱা নাই বাৰু মই কিন্তু ভিতৰখনত তলা মাৰি থৈছো তাৰ পিছতে তলা মানে এটা কাৰণে মই নাই মাছক দানা দিবলৈ আমাৰ ওচৰৰ মানুহ এগৰাকীক কৈ থৈছিলো মানুহ এজনক কৈ থৈছিলো মানুহজনে যিকোনো সময়ত আহি আমাৰ ঘৰৰ পৰা দানাখিনি দি থৈ আহেগৈ ফিচাৰীত সেইকাৰণে মই তলা মৰা নাই আৰু সেইখন গেটৰ আৰু কেতিয়াবা কি হয় তেওঁ মোক মাত নিদিয়ে তেনেকৈ লৈ পেলাই দি থৈ আহে তাৰ পিছত আজি যিহেতুকে মই বোলো কি চেন্ডেল দুযোৰ নাইকিয়া কি হ'ল বুলি ক'লে তেনেকুৱাতে আমাৰ ডিকু দেহা আহিছে কৈছে বব মই অকণমান শুংগৈ আপোনাৰ লগত বোলো তাৰপিছত বোলো দেহা মোৰ চেন্ডেল কিযোৰ নিছ নেকি কৈছে নাই নহয় বব নিয়া মোৰ চেন্ডেল দুযোৰ নাই তাৰপিছত কৈছে হেৰি নহয় আপোনালোকৰ ঘৰলৈ ইয়া বাইজনীহে আহিছিলে কণী বেচিবলৈ বহুত বেল বজালে আপুনি হেৰি মাত নিদিলে আৰু সেইকাৰণে মানে ডিকু দেহা মোৰ ওচৰলৈ অহা নাই ভাবিছে বব শুই আছে তাৰমানে কথাটো কি বেল বজালে বেলটো আমাৰ কাৰেণ্টৰ মানে লাইন চাগে তেতিয়া নাছিলে লাইন নাথাকিলে মানে আমাৰ বিল কলিং বেলটো নাবাজে কিন্তু মোৰ সিসি কেমেৰাত মোৰ মানে ইনভাৰ্টাৰ কানেকশ্যন দিয়া আছে তাৰপিছতে মই বোলো দেহা তুমি মোক চাই দিয়াচোন মই নতুনকৈ চেন্ডেল দুযোৰ আনিছিলোহে বাহিৰত পিন্ধা চেন্ডেল নাই কিয়া বোলো চেন্ডেল কিযোৰ তুমি চোৱাচোন তাৰপিছতে বেক কৰি পেলাই চালে দিদিজনীয়ে মোনাটোত চেন্ডেল কিযোৰ ভৰাই লৈ গৈছে নহয় এতিয়া দিদিজনীক মই কেনেকৈ পাম আকৌ আহিব মানে তাই হয়তো নাহিবও পাৰে চেন্ডেল কিযোৰ লৈ গৈছে আৰু তাই ভাবিব পাৰে বাইদেৱে চাগে গম নাপায় কিন্তু মইতো ভিডিঅ'টো আছেই মই মোবাইলত কৰি থৈ দিছোঁ সেইকাৰণে মই কৈছোঁ ইমান মৰম চেনেহ কৰোঁ কাপোৰ কানিও দিওঁ আজি কেনেকুৱা এটা কাম কৰিলে চাওকচোন বহুত বেয়া লাগিছে মানে সেইকাৰণে ভাবিছোঁ আপোনালোকে বিশ্বাস নকৰিব তেনেকুৱা মানুহ আহিলে এনেকৈ ঘপককৈ মানে লৈ পেলাই গুচি যায় যিমানে মৰম চেনেহ নকৰক কিয় এনেকুৱা মানুহৰ পৰা সাৱধান হৈ থাকিব মই সিদিনাখন আনিছিলোঁ সেই 150 টকাকৈ দুযোৰ চেন্ডেল বোলো আজি একেলি ঠাণ্ডা দিনত বোলো বাহিৰলৈ যাবলৈ লাগে সেই বাহিৰৰ চেন্ডেল আছে তথাপিতো মানে ক্ষয় যোৱাৰ কাৰণে সেই দুযোৰ আনিছিলোঁহে কিন্তু তাই নতুন দেখা পাই পেলাই মোনাটোত কি ধুনীয়াকৈ ভৰাই লৈ পেলাই মানে গুচি গ'লগৈ আৰু বেলেগ মানুহ অহাও নাই তাই আহিছে বেলেগ মানুহ কোনো অহা নাই সেইকাৰণে বোলো নাই আপোনালোককো কথাটো কওঁ আপোনালোকো সাৱধান হ'ব এনেকুৱা মানে চুৰ মানুহৰ পৰা দেই তাই যেতিয়া আহিব তাই মুখৰ আগত মই তাইক সুধিম মই আৰু সেয়েহে আপোনালোকৰ লগত এইকেইটা কথা শ্বেয়াৰ কৰিলোঁ গতিকে চাওকচোন কেনেকুৱা ধৰণৰ মানুহ থাকে ইমান মৰম কৰাৰ পাছতো আপোনাৰ মানে বুকুতে থৈ পেলাই মানে কিবা এটা কয় যে মানে ভাত খাবলৈ দিলে আঙুলিটোও খাই বুলি কয় যে সেই তেনেকুৱা ধৰণৰ কথা গতিকে এতিয়া সেয়াই কথাটো ক'লোঁ মনৰ কথাটো পটককৈ হৈ গ'ল মোৰ লগত সেইকাৰণে আপোনালোককো ক'লোঁ আৰু এতিয়া ধূপ ধূনা লগাই কৰি পেলাই আকৌ মানে আহিলোঁ বিচনালৈ অকণমান শুই লওঁ 8টা বজাত আকৌ এফালে যোৱাৰ কথা আছে ডিকু দেহা আৰু মই গতিকে ক'ত যাওঁ সেইটো আপোনালোকক দেখাম এতিয়া বাই বাই